Hey student, this is Sanidul, your favorite educator. So আজি মই SSLC 2026 বাবে অসমীয়া কমন লৈ আছো পাঁচটা চেপ্টাৰ ফাৰ্স্ট যিখিনি পাঁচটা চেপ্টাৰ আছে সেইখিনি কমন লৈ আছো বৰগীত জিকিৰ প্ৰশস্তি মই অসমীয়া আৰু দেশস্থান ধৰে পাঁচটা চেপ্টাৰ কমন লৈ আছো সো টাইম ওয়েস্ট নকৰি লেটস গেট স্টাৰ্টেড সো কমন কোনটো চোৱা কমন কোনটো চোৱা বৰগীতৰ বাবে কমন ইয়াত চোৱা এই যেটো ফাৰ্স্ট কোৱেশ্চন আছে এইটো কমন নেক্সট চোৱা ইয়াত খ কমন তাৰপিছত গ কমন নেক্সট আমাৰ এই গটো নালাগে ওকে এই গটো নালাগে নেক্সট আমাৰ অংগ কমন আৰু প্ৰথম ছ ওকে প্ৰথম ছ তাৰপাছত 2 নম্বৰ নালাগে 3 নম্বৰ নালাগে 4 নালাগে 5 নালাগে ওকে কোনটো লাগিব ইয়াত চোৱা এই যেটো 6 নম্বৰ কোৱেশ্চন আছে এটো 100% কমন কোৱেশ্চন এবাৰ এই 6 নম্বৰ কোৱেশ্চনটো 100% কমন যে বৰ্গটোৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ইয়াত তোমালোকৰ চাৰিটা নালাগে তোমালোকে তিনিটা মুখস্থ কৰিলে হৈ যাব ওকে চাৰিটা নালাগে তিনিটা মুখস্থ কৰিলে হৈ যাব এটো 100% কমন কোৱেশ্চন আছে 100% কমন কোৱেশ্চন বিলিভ মি এটো SSLC 2026 ত আহিবই ওকে সো এইটো হল সৰি ইয়াত চোৱা ইয়াত আৰু এটা আছে ইয়াত চোৱা বৰ্গীতৰ এইখিনি যিখিনি আছে আমাৰ এইখিনি তোমালোকে মনত ৰাখিবা ওকে এই যিখিনি আছে এই তিনিটা মনত ৰাখিবা যে আখ্যানমূলক ৰচনা চিৰিচিৰ মাজত ৰচনা কৰা দুটা আখ্যানমূলক ৰচনা লিখা বা দুটা তত্ত্বমূলক ৰচনা লিখা বা দুটা নাট লিখা এনেদৰে প্ৰশ্ন আহি পৰে গতিকে এইখিনি পঢ়ি থবা এইখিনিৰ পৰা কমন আহিব এতিয়া এইবাৰ ওকে সো বৰগীতটো শেষ হল নেক্সট আমাৰ আহিব জিকিৰ ওকে সো জিকিৰ পাৰ্টত কোনটো লাগিব চোৱা যে জিকিৰ ৰচক কোন জিকিৰ গীতৰ হয়তো কোনবোৰ গীতৰ সাদৃশ্য আছে জিকিৰ শব্দটো কিহৰ পৰা ওলাইছে এই এক নম্বৰ কোৱেশ্চন তিনিটাটো আহিবই ওকে নেক্সট আমাৰ কোনটো লাগিব চোৱা নেক্সট চোৱা এই যেটো আছে 3 নম্বৰ কোৱেশ্চন এটো 100% কমন ওকে 3 নম্বৰ কোৱেশ্চন এটো 100 নম্বৰ কমন আনসার কমন কোৱেশ্চন সৰি এটো 100% কমন কোৱেশ্চন এটো আহিবই ওকে আৰু এটা ওপৰত চোৱা ওপৰত এটা মই লিখি দিছো যে জিকিৰৰ বিষয়টি টকা লিখা এইটো আহিব ওকে জিকিৰৰ বিষয়টি টকা লিখা এইটো SSLC 2026 ত আহিবই ওকে সো জিকিৰ তাৰপাছত চোৱা নেক্সট কি আছে নেক্সট চোৱা ইফালে জিকিৰৰ কোৱেশ্চন আৰু দি আছে এইখিনি আমাৰ নালাগে ওকে এইখিনি একেবাৰে কাটি দিবা এইখিনি নালাগে এইখিনিৰ পৰা নাহে কোৱেশ্চন ওকে সো এইটো শেষ হল নেক্সট আহিব আমাৰ প্ৰশস্তি ওকে নেক্সট আমাৰ আহিব প্ৰশস্তি এক নম্বৰ কোৱেশ্চন বিলাক লাগিব গোটেইখিনি লাগিব ওকে এক নম্বৰ কোৱেশ্চন কিন্তু গোটেইখিনি লাগিব তাৰপাছত চোৱা এক নম্বৰ কোৱেশ্চন গোটেইখিনি লাগিব ওকে ইয়াত চোৱা প্ৰথম নম্বৰটো বেছিকৈ পৰি যাব এইটো কমন আছে নেক্সট আমাৰ 2 নম্বৰ কোৱেশ্চনটো কমন ওকে 2 নম্বৰ কোৱেশ্চনটো কমন 3 নম্বৰ কোৱেশ্চনটো কমন আৰু 5 নম্বৰ কোৱেশ্চনটো কমন এবাৰ 5 নম্বৰ কোৱেশ্চনটো আহিব 100% কমন কোৱেশ্চন ওকে 5 নম্বৰ কোৱেশ্চনটো 100% কমন কোৱেশ্চন এইটো পৰীক্ষাত দেখিব পাৰিবা তোমালোকে যে প্ৰশস্তি কয়টাৰ মূল ভাৱ লিখা এইটো 100% কমন সো 2 3 আৰু 5 এই তিনিটা 100% কমন হল তাৰপাছত এইখিনি যিখিনি 6 7 কোৱেশ্চন দি আছে এইখিনি তোমালোকে একেবাৰে পঢ়িব নালাগে এইখিনি স্কিপ কৰি দিবা ওকে এইখিনি পঢ়িব নালাগে সো হল এতিয়া নেক্সট চোৱা নেক্সট আহিল আমাৰ মই অসমীয়া ওকে মই অসমীয়াৰ তোৰ কোন কেইটা চাবা চোৱা
যে খ নম্বৰটো চাবা তাৰপাছত গ নম্বৰটো কমন এইবাৰ ওকে তাৰপাছত এই বড় ঘৰটো কমন নেক্সট অংগ নম্বৰটো আমাৰ নালাগে ওকে অংগ নম্বৰটো আমাৰ নালাগে নেক্সট কোনটো কমন আছে চোৱা যে 2 নম্বৰটো কমন ওকে 4 নম্বৰটো কমন হল তাৰপাছত এইখিনি নালাগে ওকে এইখিনি নালাগে তাৰপাছত চোৱা তাৰপাছত ইয়াত চোৱা এই 9 নম্বৰটো নালাগে এইটো নাহে ওকে এইখিনি নাহে আমাক কোনটো আহিব চোৱা এই 12 নম্বৰ কোৱেশ্চনটো এবাৰ কমন ওকে 12 নম্বৰ কোৱেশ্চনটো এবাৰ কমন আছে ওকে হল এইটো চ্যাপ্টাৰ শেষ হল ওকে ইয়াত যিখিনি আছে এইবিলাক কৰিব নালাগে তাৰপাছত কবিতাটোৰ কোনখিনি লাগিব চোৱা ইয়াত চোৱা 1 নম্বৰ কোৱেশ্চনটো লাগিব 1 নম্বৰ কোৱেশ্চন গটেখিনি লাগিব ক খ গ তাৰপাছত এই গটো লাগিব অংগটো লাগিব ওকে তাৰপাছত 2 নম্বৰটো নালাগে 3 নম্বৰটো কমন আৰু 4 নম্বৰটো কমন 5 নম্বৰটো কমন তাৰপাছত যিখিনি আছে এইখিনি একো নালাগে ওকে এইখিনি কাটা এইখিনি নালাগে ওকে এইবিলাক কাটা এই 2 আৰু 3 আৰু 4 আৰু 5 কৰিলে কমন পৰি যাব ওকে সো আজিৰ বাবে এইখিনি আছিল নেক্সট কমন কৰিবা নেক্সট যদি আৰু বাকিখিনি চ্যাপ্টাৰৰ যদি কমন লাগে কমন কৰিবা ওকে সো থ্যাংক ইউ